আশা কৰোঁ যে সবেই আপোনালোকে ভালে কুশলে আছে। এতিয়া দুপৰীয়া 1টা বাজিছে। আপোনালোকে সবেই চাগে ভাত পানী খাই আজৰি হ'ল। যোৱা আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে 3বিধমান ফুল ল'ম বুলি কৈছিলোঁ আৰু ল'লোঁ, কিন্তু কি ফুল ল'লোঁ মই সেইটো নেক্সট ভিডিঅ'ত দেখাম বুলি কৈছিলোঁ। চ' আহকচোন, চবে ভিডিঅ'টো কৰিব থাকি গ'ল, সেইটো কৰিব নোৱাৰিলোঁ। জাষ্ট মই এতিয়া আপোনালোকক দেখাই দিওঁ ফুলবোৰ। এইজোপা এল'ভেৰা হয়, এইজোপা যেনিবা আগেই ৰোৱা। এপা লৈছিলোঁ, এপাও লৈছিলোঁ, আৰু এজোপা গোলাপ হয়, এজোপা ৰঙা ফুলিব, আৰু এইজোপা লৈছিলোঁ। এইজোপা পিংক কালাৰ হয়, অৰেঞ্জ কালাৰো থাকে। টাপত দিয়াৰ কাৰণে এইজোপা ইমানটোতে থাকিব, সেইকাৰণে বেছি ভাল লাগে দেখিবলৈ। এইজোপা ভালকৈ নামটো নাজানো, প্লিজ আপোনালোকে যদি জানে নামটো জনাবচোন। আৰু এয়া হৈছে গোলাপ, ৰঙা গোলাপ বুলি ক'লে গোলাপটো চবৰে প্ৰিয় হয়, মোৰো ভাল লাগে, সেইকাৰণে মই গোলাপ এপাকে আনিলোঁ। আৰু এইজোপা ৰঙা ফুলিব, সেইকাৰণে এনেকৈ আৰু সজাবলৈ আনিলোঁ অলপ। এইফালে কামৰ পৰা আমাৰ মিষ্টাৰো পালেহি, দেখিছে নহয়, গেটখন খুলি লৈছে নিজে। এইফালে হাই দিওঁতে গৰুৱে সোমালে পিছফালে। মুখ ধুই এতিয়া ফ্ৰেছ হৈ আহিলে, ভাত বাঢ়ি দিছোঁ এতিয়া খাবলৈ। ময়ো খোৱা নাছিলোঁ ভাত, দুইটাই একেলগতে খাম বুলি। বেছি একো ভাল হেৰিকৈ বনোৱা নাই, চিম্পলকৈ বনাইছোঁ। অমিতা দালি বনাইছোঁ আৰু এটা বস্তু বনাইছোঁ, আপোনালোকে চবেই খাই পাইছেই। সেয়া হৈছে কচুৰ সৈতে শুকান মাছৰ পিটিকা। আৰু এইফালে ভাত খাবলৈ লৈছে, খাইছে এইফালে। কেনেকুৱা হৈছে? আৰু এইফালে ময়ো বাঢ়ি লৈছোঁ ভাত খাবলৈ লৈছোঁ। শুকান মাছৰ পিটিকা চবৰ লগতে ভাল লাগে, চাটনি কৰিও ভাল লাগে, চবেই আপোনালোকে খাই পাইছে। মই কচুৰ লগত বনালোঁ আজি, আলুৰ লগতো বনাব পাৰি। কচু, আলু, শুকান মাছৰ পিটিকা, এইফালে আচাৰ লৈ লৈছোঁ, খাই লৈছোঁ। আকৌ আবেলি আপোনালোকক লগ পাম। হেল্ল' এভৰিৱান, এতিয়া আবেলি 7টা বাজিছে আৰু এইফালে বজাৰলৈ যাবলৈ ওলাইছোঁ। বজাৰৰ পৰা কি কিনো সেয়া আপোনালোকে চাব। বেছি বস্তু নহয়, চিম্পল ঘৰুৱা কিছুমান বস্তু ল'বলগীয়া আছে, সেয়াই ল'ম। আৰু 7টা বাজিছে, লাহে লাহে এইবিলাক দোকানবোৰ বন্ধ হ'ব আৰু। সেই প্ৰায় 8টা, চাৰে 8টা বজালৈকে দোকানবোৰ খোলা থাকে। এখন ট্ৰেণ্ডছ হয় এতিয়া, বহুত পূজা স্পেচিয়েল পূৰা অফাৰ চলি আছে এইফালে। এই ৰাস্তা আমি এতিয়া লাহে লাহে বজাৰখন পাইছোঁহি। দেখিছেনে ইমান ধুনীয়া ধুনীয়া বস্তু পায়, এইফালে চব বস্তুৱেই পায়। আৰু এইফালে হোটেল আছে, খোৱা বস্তু। পূৰা আহোঁতে চাৰে 8টাই বাজিলে। আহোঁতে মাংস অকণমান লৈ আহিছিলোঁ, চিম্পলকৈ বনাম আৰু। এখন কেৰাহী লৈ লৈছোঁ, তাত তেল অলপ দিছোঁ, তেজপাত দিছোঁ 2খন, পিঁয়াজ দিছোঁ, এইফালে লৰাই লৈছোঁ। তেলটো বেছিহে অকণমান গৰম হ'ব লাগে, ফুটিয়ে উঠিছে চব। আদা নহৰু জলকীয়া খুন্দি লৈছিলোঁ, সেয়া দি দিছোঁ। এতিয়া নিমখ দি দিছোঁ, হালধি গুড়া অকণমান দিছোঁ, আৰু ধুনীয়াকৈ দি চব মিলাই ল'ম। তিনিটা বিলাহী কাটি লৈছিলোঁ, সেয়া দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম চব। বিলাহীটো পিছতো দিব পাৰি, আগতো দিব পাৰি। মই এনেকৈ বনাই খাই বেছি ভাল পাওঁ। 2-3 মিনিটৰ কাৰণে ঢাকি দিছিলোঁ। এতিয়া তেলটো ধুনীয়াকৈ লেঙি উঠিছে ছাইডৰ পৰা, বিলাহীটোও ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মাংসটো দিব পৰা হৈ গ'ল। এতিয়া মই মাংসখিনি ঢালি দিছোঁ, আৰু এতিয়া ইয়াক মই ধুনীয়াকৈ লৰাই ল'ম। আৰু ইয়াত এতিয়া মই আলু দি দিছোঁ। আলুটো এইটো বাকলি আছে, আপোনালোকে নাভাবিব যে বাকলিয়ে চাকলিয়ে খাম বুলি, কিন্তু এইটো আলু গাঁৱলীয়া আলু হয়। ইয়াত মানে কাৰ্বি মানুহবিলাকে বিকে ইয়াত এনেকুৱা আলু, খাই ভাল লাগে, বহুত ধুনীয়াকৈ সিজি যায়। এতিয়া ইয়াক মই ধুনীয়াকৈ লৰাই মেলি ঢাকি দিছোঁ 5 মিনিটৰ কাৰণে, 5-10 মিনিটৰ কাৰণে আৰু। এতিয়া ইয়াত মই এড কৰিম মছলা। ধনিয়া গুড়া দিছোঁ, জিৰা গুড়া দিছোঁ, লাল মিৰ্চ পাউডাৰ অলপ দি দিছোঁ, জিৰা পাউডাৰো দিছোঁ লগতে, আৰু অলপ কালাৰৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দি দিছোঁ। এতিয়া ইয়াক মই ধুনীয়াকৈ লৰাই ল'ম। দেখিবলৈ ধুনীয়া লাগিছে, মাংসটো ধুনীয়াকৈ তেলটো বিৰিঙি উঠিছে। আলু সিজিবলৈ অকণমান টাইম লাগিব। এইফালে
ভাতো হৈ গৈছে, চিটি বজিছে আৰু আমাৰ মাংস ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিওঁ এতিয়া চাৰ্ভৰ কাৰণে ৰেডি। তো এতিয়া বাঢ়ি লৈছোঁ ভাত, এইফালে মাংসটো ইমান ধুনীয়াকৈ সিজিছে দেখিছেনে, কোমল হৈ গ'ল। এইফালে ভাত লৈ লৈছোঁ অলপ আৰু চালাড লৈছোঁ, আচাৰ অলপ লৈ লৈছোঁ লগতে। এতিয়া ভাতটো খাই লওঁ, আকৌ লগ পাই আছোঁ আপোনালোকক। এতিয়া আজৰি হ'লোঁ, প্ৰায় 10:30 বাজিলে। মুখ হাত ধুই এতিয়া ফ্ৰেছ হৈ ল'লোঁ। আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। প্লিজ ছাপোৰ্ট কৰিব, আপোনালোকক মৰম দিব। থেংক ইউ। ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। পুনৰ আকৌ নতুন এটা ব্লগত লগ পাম। তেতিয়াহ'লে শুভৰাত্ৰি, গুড নাইট।